খুব দুখৰ কথা আচলতে নিজৰ ঠাইত নিজেই আচলতে আমি আজি ভগনীয়া হৈ জীয়াই থাকিবলগীয়া হৈছে। এইটো আচলতে খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ চলিছে। সৌ সিদিনা শিৱসাগৰত আজি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে একত্ৰিত হৈ বনিয়াৰ বিৰুদ্ধে আচলতে পুঁজিপতিৰ বিৰুদ্ধে অনা অসমীয়াৰ বিৰুদ্ধে যি তেওঁলোকে আজি সিদ্ধান্ত ল'বলগীয়া হ'ল, এয়া সময়ৰ আহ্বান। গতিকে আকৌ চাওঁতে চাওঁতে আজি তিনিচুকীয়াত এই বহিৰাগত আজি গুণ্ডা বাহিনী আজি খিলঞ্জীয়াৰ ওপৰত পুনৰ আক্ৰমণ। গতিকে মই এটা কথা কৈছোঁ, এই চৰকাৰখনক পোনচাটতে ক'ব খুজিছোঁ যে বনিয়াক বৰপিয়া পাৰি দিয়া, পুঁজিপতিক ৰক্ষণাবেক্ষণ দিয়া এই বিজেপি চৰকাৰখনে আচলতে অসমীয়া জাতি ভেটি মাটি কথা কৈ অসমীয়া জাতিক তিল তিলকৈ মৃত্যু মুখলৈ পঠিয়াই দিয়া এই চৰকাৰখনক প্ৰথমেই ধিক্কাৰ জনাব খুজিছোঁ। কাৰণ এই চৰকাৰখনে নাকি কেতিয়া লগাব নে তেওঁলোকে অসমীয়া জাতিটোক নিঃশেষ কৰি দিয়া এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। তাৰ সমান্তৰালভাৱে আপোনালোকে যদি চায় তেনেহ'লে শিৱসাগৰৰ পাছত কিন্তু তিনিচুকীয়াত আজি এজন কাণে নুশুনা যুৱক, কাণে শুনি নোপোৱা এজন যুৱক, তেওঁৰ আচলতে ৰিদীপ ডেকা, তেওঁ তিনিচুকীয়াৰ, তেওঁ কাণৰ এই মেচিনটো কাঢ়ি লৈ গৈছে। তাৰ পাছত তেওঁক ইমান বেয়াকৈ আচলতে মাথাত তেওঁ আঘাত কৰিছে মূৰত। গতিকে এনেকুৱা কথাবিলাকে অসমীয়া জাতিটোক সকলোকে আচলতে এটা পিৰপিৰণি আমাৰ গাটো উঠিছে। গতিকে আমি আজি সামাজিক ব্যক্তি হিচাপে নহয়, ৰহেন্দ্ৰ মোহন হিচাপে নহয়, সংগঠন হিচাপেই নহয়, গতিকে আমি ইয়াক ধিক্কাৰ জনোৱাৰ লগে লগে আমি অসম চৰকাৰক এটা ক'ব খুজিছোঁ যে তেওঁলোকক অকল জেল হাজতলৈ প্ৰেৰণ কৰাই নহয়, চৰম তাৰমানে তেওঁলোকক যি শাস্তি, এই শাস্তি প্ৰদান কৰিবৰ কাৰণে কৈছোঁ। আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে একত্ৰিত হৈ পুনৰ আচলতে এটা ৰণসংকাৰ বজাব লাগে। ইয়াত কোনো কাৰণত যাতে অনা অসমীয়া দপদপনি নচলিব। তিনিচুকীয়াতে হওক বা ডুমডুমাতে হওক, যোৱাকালি আকৌ ডুমডুমাত তিনিচুকীয়াৰ পৰা গৈ থাকোঁতে বিল আছি থানা অসম তিনিচুকীয়া জিলা সমিতি ভাৰপ্ৰাপ্ত সভাপতি বিদ্যুৎ বিকাশ বৰাক তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে এনেকুৱা ক্ষেত্ৰত কিন্তু আমি প্ৰত্যেকজন মানুহে কিন্তু ইয়াত হাত সাৱটি বহি থকা কথা নহয়। পুনৰ আচলতে অনা অসমীয়াৰ ওপৰত আমাৰ আক্ৰমণ চলিব। তেওঁলোকে যদি আক্ৰমণ কৰে আমাৰো প্ৰত্যাক্ৰমণ চলিব। এই কথাখিনি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে কৈছোঁ। ইয়াত আমি প্ৰত্যেকে একত্ৰিত হৈ পেলাই এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে, অনা অসমীয়া এই দালাল দুষ্ট চক্ৰটোৰ বিৰুদ্ধে আমি কিন্তু মাৰ বান্ধি থিয় হোৱা কিন্তু সময় সমাগত। গতিকে ইয়াত প্ৰত্যেকজন মানুহে চিন্তা কৰিব লাগে যে অসমখন আচলতে এই গোটেই ব্যৱস্থাটোৱে যে অসমীয়া মানুহক আজি এটা ব্যৱস্থাৰ মাজলৈ তেওঁলোকে আজি নিব খুজিছে, অসমীয়া মানুহখিনিক এটা বন্ধকত থোৱা যি ব্যৱস্থা, আমি আচলতে নিজৰ ঠাইত নিজেই আচলতে এটা ভগনীয়া হৈ পেলাই জীয়াই থকা এই চেষ্টাটো এই চৰকাৰখনে কৰিব খুজিছে। আৰু গতিকে আমি তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকক কৈছোঁ, জিলা আয়ুক্ত মহোদয়ক কৈছোঁ, অতি সোনকালে যদি ইয়াৰ ব্যৱস্থা যদি তেওঁলোকে নলয় তেনেহ'লে কিন্তু তিনিচুকীয়া ৰক্তাক্ত হ'ব, ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব। গতিকে এই কথাখিনি সকীয়াই দিলোঁ। অসম চৰকাৰ আৰু জিলা প্ৰশাসনক আমি সকীয়াই দিব খুজিছোঁ।